Ni sino ba man? Hello, Baba. Hello, Manong. এখানে সরাইবিলাকে দেখা পায় এই প্রভু না Hi, good morning, Snowy. ধুনীয়া লাগিছে দেই দেখাত ষ্টিকাৰটোত তাতে একো কাম নাই বিউটিফিকেশ্যনৰ কাৰণে কেমেৰাত আহি ভাল লাগে ফটো উঠাবৰ কাৰণে এইবিলাক অলপ অলপ কিবা কিবি কৰি থকা যায় তেনেচোন স্বাগতম জনাইছোঁ দীপাংকৰ ইনফৰ আকৌ এটা নতুন ভিডিঅ' লৈ তো আপোনালোকেতো নিশ্চয় গম পাইছে মোৰ ভিডিঅ' মানে আচলতে চিনেমাৰ ভিডিঅ' হ'ব হয় আজি আৰু এখন অসমীয়া নতুন চিনেমাৰ বিষয়ে কথা পাতিম তো চিনেমাখন আহি আছে আৰু চিনেমাখন কাৰ হ'ব বুলি যদি আপোনালোকে সোধে তেতিয়াহ'লে ৰীমা দাসৰ চিনেমা তো আপোনালোকে ৰীমা দাসক নিশ্চয় চিনি পায় ভিলেজ ৰকষ্টাৰৰ পৰা তেখেতে নিজৰ সুনাম কঢ়িয়াইছিল ভিলেজ ৰকষ্টাৰৰ কথা আপোনালোকক নিশ্চয় কোৱাৰ প্ৰয়োজন নাই তথাপিও মই আপোনালোকক কৈ দিছোঁ ভিলেজ ৰকষ্টাৰ এনেকুৱা এখন চিনেমা আছিল মানে ফৰেন কেটেগৰীত মানে অস্কাৰৰ কাৰণে আমাৰ ইণ্ডিয়াৰ পৰা এখন মানে পঠোৱা চিনেমা আছিল আৰু সেইখন চিনেমা শ্বৰ্ট লিষ্টেড হৈছিল কিন্তু নমিনেশ্যন নহ'লাক ৰীমা দাসৰ কাৰণে আৰু লগতে অসমৰ কাৰণে এটা বহুত ডাঙৰ গৌৰৱৰ বিষয় আছিল আৰু সেই তেতিয়াৰ পৰাই ৰীমা দাসক এজ এ ইণ্ডিয়ান ফিল্ম মেকাৰ হিচাপে বহুত ভালদৰে চিনি পায় বলিউড হওক বা আমাৰ অসমতে হওক তো তেখেতৰে চিনেমা আহি আছে তৰাছ হাজবেণ্ড বুলি তো তেখেতৰ এইখন 4 নম্বৰ চিনেমা তেখেতে মানে কি আগতে টোটেল 3খন চিনেমা কৰি থৈছে এখন আছিল আপোনাৰ ভিলেজ ৰকষ্টাৰ আপোনালোকে গম পালে আৰু নেক্সটখন আছিল আপোনাৰ বুলবুল কেন সিং আৰু লগতে মাজতে এখন তেখেতৰ চিনেমা আহিছিলে একচুৱেলি মানে কি এই সময়খিনিত মই নামটো সেই চিনেমাখনৰ পাহৰি গৈছোঁ এতিয়া মানে কি যিখন এই নতুন চিনেমাখন তো সেইখন হৈছে তৰাছ হাজবেণ্ড তো আপোনালোকে নামটো শুনিয়ে অলপমান মানে প্ৰেডিক্ট কৰিব পাৰছি বোধহয় কাৰণ কিয় তৰাছ হাজবেণ্ড বুলি কোৱাৰ লগে লগে এখন মানে পৰিয়ালকেন্দ্ৰিক চিনেমা হ'ব মানে হাজবেণ্ডটোৰ মেইন কেৰেক্টাৰ হ'ব তো আল্টিমেটলি মানে কি হাজবেণ্ডটোৱে গোটেই ষ্টৰিটোৰ লগত জড়িত হৈ থাকে চিনেমাখনৰ এতিয়া যদি আমি এই তৰাছ হাজবেণ্ড চিনেমাখনৰ মানে কি ষ্টৰিটোৰ কথা পাতোঁ তো চাওক এই ষ্টৰিটো একচুৱেলি লকডাউনৰ সময়ত মানে লিখা হৈছিল ৰীমা দাসে নিজে ইণ্টাৰভিউত কৈছে আৰু ষ্টৰিটো মানে কি সৰু এটা ষ্টৰি কনচেপ্টটো খুব ভাল যাই ৰীমা দাসৰ চিনেমাবিলাক চাইছে তেখেতসকলে নিশ্চয় জানে ৰীমা দাসৰ ষ্টৰিবিলাক চিম্পল থাকে বহুত নেচাৰেল হেৰিবিলাক দেখায় গাঁৱৰ এটা পৰিৱেশ দেখাব নাইবা ধৰক বহুত মানে চিম্পল বস্তুবিলাক তেখেতে মানে কি কেমেৰাত কেপচাৰ কৰি তেনেকৈ এখন চিনেমা বনায় তো এই চিনেমাখন তেনেকুৱা ধৰণৰে হ'ব এতিয়া ক'ভিড চলি আছিল তো সেই ক'ভিড চলি থকা সময়ত মানে কি এই তৰাছ হাজবেণ্ড যিহেতু নাম দিছে তো তাহাঁতৰ ফেমিলিটোত মানে কি মানে এনেকুৱা প্ৰত্যাহ্বান আহে বা তেখেতসকলে কেনেকৈ চলে তো সেই বস্তুটো দেখাব ট্ৰাই কৰিব আৰু লগতে মানে এই চিনেমাখনত হাজবেণ্ডৰ মেইন কেৰেক্টাৰটো হ'ব তো হাজবেণ্ডৰ এখন সৰু মানে নিজৰ বিজনেছ থাকে আৰু মানে কি ক'ভিডৰ টাইমত যেতিয়া ক্ৰাইচিছ আৰম্ভ হয় মানুহবিলাকৰ কাম চাম যেতিয়া কমি যায় কাম চাম কৰিব নোপোৱা হয় সেই সময়ত মানে কি এই তৰাৰ হাজবেণ্ডে মানে বহুত মানুহক মানে কি সংস্থাপন দিয়াৰ লগতে সহায় কৰে মানে তো সেনেকুৱা এটা ষ্টৰি হ'ব পইচা পাতি দি সহায় কৰে তাৰপাছত মানে তেখেতে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ অসুবিধাৰ ফেচ কৰে তেখেতেও যেতিয়া মানে ফাইনেন্সিয়েলি আপোনাৰ উইক হৈ যায় তেখেতৰ বিজনেছ পাতি নচলে তো মানে সেই তেনেকুৱা ধৰণৰ কনচেপ্ট এটা লৈ ষ্টৰি এটা দেখাব আৰু লগতে মানে কি নিজৰ ফেমিলিটোৰ কিছুমান সৰু মেছেজ দিব মানে যিটো মানে কি নৰ্মেলি আমাৰ ফেমিলিবিলাকৰ কাৰণে খুব প্ৰয়োজন মানে পৰিয়াল এখনত খুব প্ৰয়োজন মানে তো সেই মেছেজবিলাক পাব বুলি কৈছে ৰীমা দাসে তৰাৰ হাজবেণ্ডখন যিহেতু ইয়াত বনোৱা হৈছে এইটো ক'ভিডৰ সময়ত বনোৱা হৈছে গতিকে মোৰ সেই পৰিস্থিতি সেই বাস্তৱ পৰিস্থিতিতে চিনেমাখন বনোৱাৰ কাৰণে যিটো ইচ্ছা সেইটো তৰাৰ হাজবেণ্ডৰ জৰিয়তে মানে পূৰা কৰিব পাৰিছোঁ তো তেখেতে কৈছে কি সৰু কিছুমান মানে কনচেপ্টৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হৈছে বিশেষকৈ সেই সময়খিনি সেই পৰিস্থিতিত এগৰাকী সৰু ঠাই এখনৰ ব্যৱসায়িক এগৰাকী তেওঁ কেনেকৈ নিজৰ পাৰিবাৰিক হওক আৰু যিটো বাহিৰৰ পৃথিৱীখনৰ লগত তেওঁৰ কেনেকুৱা ধৰণৰ সেই অস্থিৰ অৱস্থাটোত তেওঁৰ মনৰ অন্তৰ্দ্বন্দ্বৰ মাজেৰে কেনেকৈ আগবাঢ়ে কেনেকৈ সময় পাৰ কৰে সেইখিনি দেখা পাব মানুহে মানে চাই ভাল পাব বুলি কৈছে তো বহুত মানে সমাজক লৈ বাৰ্তা থাকিব এই চিনেমাখনত তেখেতে মানে বহুত আশাবাদী চিনেমাখনক লৈ আৰু মানৱতাৰ ওপৰতো বহুত কিছুমান কথা আনিবৰ চেষ্টা কৰা হৈছে মই ভাবোঁ যে তেওঁলোকে দৰ্শকে আগবাঢ়ি ল'ব আৰু চিনেমাখনৰ গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক কৈ দিছোঁ যোৱা বছৰ অক্টোবৰ মাহত বাচন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এই চিনেমাখনৰ প্ৰিমিয়াৰ হৈছিল তাতে মানে চিনেমাখন দেখাইছিল সাউথ কোৰিয়াৰ মেবি এটা আপোনাৰ ফেষ্টিভেল হ'ব ফিল্ম ফেষ্টিভেল আৰু লগতে টৰেণ্টো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলতো এই চিনেমাখনৰ স্ক্ৰিনিং হৈছিল আৰু এই টৰেণ্টো ফিল্ম ফেষ্টিভেলটো কানাডাৰ এটা মানে কি ফিল্ম ফেষ্টিভেল হয় তো তাতে মানে স্ক্ৰিনিং হৈছিল তো এতিয়া আপোনালোকে নিজে ভাবি চাওক এইখন
চিনেমা কেনেকুৱা ধৰণৰ চিনেমা হ'ব তো প্ৰথমে বাহিৰত দেখাইছে তো তাৰ পাছত আমাৰ অসমত এতিয়া দেখাব আগষ্ট ছেপ্টেম্বৰ মাহত হলত আহিব বুলি কৈছে ৰীমা দাসে চবে চাব পাৰিব অসমৰ মানুহে তো তেখেতে চিনেমাখনক লৈ বহুত আশাবাদী কাৰণ কিয় ইমান ধুনীয়া এখন চিনেমা মানুহে যদি সঁহাৰি লয় তেখেতে কৈছে কি মোৰো ভাল লাগিব আৰু এই চিনেমাখনৰ আপোনাৰ কাষ্ট কেইজন হৈছে অভিজিত দাস তৰালী কলিতা দাস ভূমান ভাৰ্গৱ দাস পূৰ্বাঞ্চলী দাস সীমান্ত মালাকৰ নীলিমা দাস আৰু বহুত কেইজন আছে তো প্ৰত্যেকৰে মই নাম নাজানো যেইকেইজনৰ জানো ভালদৰে আপোনালোকক জনাইছোঁ আৰু লগতে এই চিনেমাখনৰ চিত্ৰনাট্য তাৰপাছত দৃশ্যগ্ৰহণ কাহিনী পৰিচালনা সবখিনি আপোনাৰ ৰীমা দাসে কৰিছে তো এজন মানুহে গোটেইখিনি কৰিলে তো তেখেতে জানে কেনেকুৱা ধৰণৰ প্ৰডাক্ট হ'ব তো তেখেতৰ নিজৰ যিখিনি মানে মাইণ্ডত আছে তো গোটেইখিনি তেখেতে ব্যৱহাৰ কৰিছে তো নিশ্চয় ভাল হ'ব চিনেমাখন তো তাকে আশা কৰিছোঁ আৰু দৰ্শকো আহক চিনেমা হললৈ এই চিনেমাখন চাব আপোনালোকৰ মনত নিশ্চয় এটা কুৱেশ্যন আহিছে চাগে শেষত এই ট্ৰেইলাৰবিলাকতো আহি আছে চিনেমাবিলাকৰ বা টিজাৰবিলাকতো আহি আছে আমি গম পাই আছোঁ আৰু যিসকল মোৰ ৰেগুলাৰ দৰ্শক তেখেতসকলেও গম পাই আছে কিন্তু নিশ্চয় আপোনালোকৰ মনত চাগে এটা কুৱেশ্যন আহি আছে চিনেমাবিলাকৰ ডেট কিয় দিয়া নাই কেতিয়া ৰিলিজ হ'ব কি কথা চাওক ডেট নিদিয়াৰ এটাই কাৰণ মই আপোনালোকক কৈ দি আছোঁ এতিয়া চাওক এটা তাৰিখ দিলে ট্ৰেইলাৰটোত লিখি দিলে যে ইমান তাৰিখে আমাৰ চিনেমাখন ৰিলিজ হ'ব কিন্তু এতিয়া বলিউডৰ চিনেমাবিলাক সঘনাই আহে বহুত জল্দি আহে তেখেতসকলৰ মানে বিগ বাজেট চিনেমাবিলাকৰো ডেটবিলাক পটকৈ কৰি দি মানে ৰিলিজ কৰি দিয়ে মানে তাৰপাছত সেই সময়তে যদি আমাৰ অসমীয়া চিনেমা এখন ইমান দিনৰ পৰা বনাই আছে তাৰপাছত যদি হলত অহাৰ লগে লগে যদি আপোনাৰ সেই চিনেমাখনৰ লগত পৰি যায় বলিউডৰ ডাঙৰ চিনেমাখনৰ লগত যদি পৰি যায় তেতিয়া মানে কি হয় আমাৰ অসমীয়া চিনেমাখনৰ বিজনেছটো ডাউন হৈ যায় এনেই অসমীয়া চিনেমাবিলাক বেছিদিন নচলে হলত সেইকাৰণে মানে কি হয় তেখেতসকলে ডেটটো পটকৈ এনাউন্স কৰি নিদিয়ে কেইদিনমান আগত এনাউন্স কৰি দিয়ে মানে আগে পাছে চাই লয় যাতে মানে কোনো আগে পাছে চিনেমা নাথাকে হিন্দী চিনেমা হওক বা ইংলিছ চিনেমা হওক তেতিয়াহে মানে কি আমাৰ অসমীয়া দৰ্শকবিলাকে হলত যাব বা চাব মানে কি সেইটো কাৰণে এই ডেটবিলাক মানে পটকৈ এনাউন্স কৰি নিদিয়ে তো সেইটো এটা বহুত ভাল দিশ কাৰণ কিয় এনেই ল' বাজেটৰ চিনেমা তাতে যদি আৰু হলত নচলে তেতিয়াহ'লে বনোৱা পইচাখিনি কেতিয়াবা নাপায় অসমীয়া চিনেমাই তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ এনেকুৱা ধৰণৰ চিনেমাৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ